মইৰাবাৰীত পুনৰ নিৰুদ্দেশ এগৰাকী বোৱাৰী। প্ৰেমিকৰ সৈতে পলাই যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। দুটিকৈ সন্তানৰ মাতৃৰ পলায়ন পৰপুৰুষৰ সৈতে। কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব কিমান কম কিমান শুনিব পৰকীয়া প্ৰেমৰ কাহিনী। এবাৰ মইৰাবাৰী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ ১ নং ৱাৰ্ডৰ দুটি সন্তানৰ মাতৃ পলাই গ'ল প্ৰেমিকৰ লগত। কণ দুটি ল'ৰা ছোৱালীৰ মায়া মমতাকো বাদ দি এজন বিবাহিত পুৰুষৰ সৈতে প্ৰেমজনিত কাৰণত পলাই যোৱাৰ সন্দেহ স্থানীয় লোকৰ। হাতীমূৰীয়াৰ সাধাৰণ কাঠমিস্ত্ৰী ফাৰুকে পৰিয়াল পোহপাল দিবলৈ তথা পেটৰ তাৰণাত কাম কৰিবলৈ ৰাতিপুৱাই কামলৈ ওলাই যায়। সেই সময়ত দুগৰাকী পুত্ৰ আৰু কন্যা শিশু বিদ্যালয়লৈ গুচি যোৱাৰ সুযোগতে ওচৰ চুবুৰীয়াক চিকিৎসালয়লৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই যায় বোৱাৰীগৰাকীয়ে। বোৱাৰীগৰাকীৰ স্বামী ফাৰুক হুছেইনে ঘৰত পত্নীক বিচাৰি নাপায় আত্মীয় স্বজনক খবৰ কৰি একো সম্ভেদ লাভ নকৰাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয়। ইতিমধ্যে মইৰাবাৰী আৰক্ষী থানাত বোৱাৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এখনি জাননী দাখিল কৰিছে বুলি জানিব পৰা যায়। এইফালে স্বামী ফাৰুক হুছেইনে সকলো ৰাইজক কাতৰভাৱে আহ্বান জনায় যে বোৱাৰীগৰাকীৰ কোনোবা সদাশয় ব্যক্তিয়ে কিবা সম্ভেদ লাভ কৰিলে 6002065718 এই নম্বৰটোত একমাত্ৰ শিশু দুগৰাকীৰ মুখলৈ চাই সহায় কৰিবলৈ আহ্বান জনায়। ইপিনে বোৱাৰীগৰাকীক যদিও কোনোবাই অপহৰণ কৰি লৈ গৈছে তেতিয়াও স্বামীয়ে উভতাই দিবৰ বাবে কাতৰভাৱে অনুৰোধ জনাইছে। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, দাপোন লাইভ 24। ইতিমধ্যে পলাই গৈছে। যোৱাকালি 9টা বজাত ঘৰৰ পৰা গৈছে, হস্পিটেললৈ যোৱা বুলি ঘৰৰ পৰা কৈ গৈছে। পিছত ময়ো কাম কৰোঁ, লোকৰ কাম কৰোঁ। তাৰপিছত মই কামত গুচি গ'লোঁ। কামত যোৱাৰ পিছত 12টা বজাত ফোন কৰিছোঁ, মোবাইল চুইচ অফ। তাৰ পৰা মই আহিছোঁ, আহি ঘৰত জনাইছোঁ। ঘৰৰ মানুহ আৰু মই নিজে বিচাৰি আছোঁ। মোৰ সৰু সৰু দুটা ল'ৰা আছে, তুই ঘৰৰ পৰা পলাই গৈছে। কালিৰ পৰা আজিলৈকে বিচাৰি আছোঁ, এতিয়ালৈকে কোনো খবৰ পোৱা নাইকিয়া। মই জনাওঁ যে মোৰ কিবা মোৰ ঘৈণীয়েকৰ কিবা অনুসন্ধান পালে চৰকাৰক মই আহ্বান জনাওঁ যে অনুসন্ধান মোৰ সৰু ল'ৰা বাচ্চা দুটাৰ কাৰণে ঘূৰাই দিছে। আহ্বান জনাইছোঁ মোৰ সৰু ল'ৰা বাচ্চা দুটাৰ কাৰণে যে আমাক আকৌ মাকৰ কাৰণে ইহঁতে কান্দি আছে, সিহঁতক আকৌ ঘূৰাই পাব লাগে আমাক।